হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? নিশ্চয় ভালেই, মোৰো ভাল। আজি মই ঘৰতে এটা কেক বনাম বুলি ভাবিছোঁ, যিহেতু আজি নবৌৰ বাৰ্থডে হয় আৰু ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। যদি ভাল পায় ভিডিঅ'টো চাব শেষলৈকে। প্ৰথমতে মই অৰিঅ' বিস্কুট ল'লোঁ, তাৰপিছত বিস্কুটখিনি এনেকৈ ক্ৰীমখিনি এটা ছাইডে থৈ আৰু বিস্কুটখিনি মিক্সাৰত দি গ'লোঁ, যাতে মই মিক্সি মাৰি ধুনীয়াকৈ মিহি কৰি ল'ব পাৰোঁ। বিস্কুটৰ পৰা যিখিনি ক্ৰীম ছেপাৰেট কৰি ৰাখিছিলোঁ আৰু সেই ক্ৰীমখিনিয়ে এনেকৈ সৰু সৰুকৈ 3 ফুল বনাই ল'লোঁ আৰু সৰু সৰুকৈ চকলেট বাবল বনাই ল'লোঁ। আৰু এইফালে বিস্কুটখিনি মই মিক্সাৰত ধুনীয়াকৈ গুড়া কৰি ল'লোঁ। সোৱাদ অনুসৰি 1 কাপ নহয় তাতকৈ কম চেনি মিক্স কৰি ল'ম ইয়াতে, আৰু এই কাপৰ জোখে মই 1 কাপ চুজি ল'ম, আৰু এই কাপটোৰ জোখে 1 কাপ চুজি লৈছোঁ। এইফালে চেনিখিনি দিব আৰু এই কাপটোৰ জোখে চেনি জোখৰ কাপটোৱে চুজি দিছোঁ। এতিয়া ধুনীয়াকৈ মিক্স কৰিম। আৰু এইফালে গোটেই ধুনীয়াকৈ মিক্স কৰিম বিস্কুটখিনিৰ সৈতে। আমুল তাজা গাখীৰ লৈছোঁ আধা কাপ, মিলাই থাকিম যিমান পৰিমাণ লাগিব, কমকৈ মিলাবলৈ খালি। মিলাই আছোঁ আৰু ইয়াত ইনো দিম, যিহেতু মই বেকিং চ'ডা আৰু বেকিং পাউডাৰ ব্যৱহাৰ নকৰোঁ, ইনো দিম। অৰেঞ্জৰ হয়, তাত ধুনীয়া ফ্লেভাৰ আহিব। ভালদৰে মিহলাই 5 মিনিট ৰাখিম। তাৰপিছত মই ৰিফাইন ইয়াতে এড কৰিম। চুজিখিনি অলপ ভালদৰে হ'বলৈ মই 5 মিনিটমান ৰাখিম। তাৰপিছত এইফালে ৰিফাইন লৈছোঁ আধা কাপ আৰু বেছি নাই দিয়া ৰিফাইন, মই বেছি এড কৰা নাই। দুটামান আলমণ্ড বাদাম সৰু সৰুকৈ কাটি এইদৰে ওপৰত দি দিছোঁ, যাতে কেকটো খাবলৈও ভাল লাগে আৰু আঁতৰৰ পৰা দেখিবলৈও ভাল লাগে। কেৰাহীখন পাতি তাতে নিমখ অলপমান দি গৰম কৰি আৰু কেকটো এইফালে উঠাই দিলোঁ। তাৰপিছত মই 50 মিনিটমান ৰাখিম। এয়া কেক ৰেডি হৈ গৈছে আৰু নবৌ যেতিয়া আহিব তাৰপিছত কেকটো কটা হ'ব, আপোনালোকক দেখাম বাৰু। কেনেকুৱা লাগিছে কেকটো জনাবলৈ নাপাহৰিব। আৰু এইফালে এতিয়া নবৌ আহি পাই গ'লহি অফিচৰ পৰা আৰু কেক কাটিবলৈ ৰেডি। কেক কাটিলে সকলোৱে খালে আৰু খুবেই ভাল পালে সকলোৱে খাই। আজিলৈ ইমানেই, বাই বাই।